হাই এভৰিৱান, আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। আজি মই প্ৰথম ব্লগটো বনাব লৈছোঁ। আজি আনিছিলোঁ মই লাই শাক বজাৰৰ পৰা, আৰু অলপ ধনিয়া আনিলোঁ আৰু অলপ ভেন্দি আনিছোঁ। তো ভাবিছোঁ লাই শাক মাছেৰে বনাম আৰু ভেন্দিটো আলুৰে ফ্ৰাই কৰিম। আৰু ইফালে বাছুৰি বনাই আছে পপকৰ্ণ। পপকৰ্ণটো দেখাই দিয়া কোৱা। পপকৰ্ণ দেখাবলৈ মই দিছোঁ এতিয়া, পপকৰ্ণ কৰিব দিয়া। ঠিক আছে, তো চাই যাব মোৰ ব্লগটো। এয়া হৈ গ'ল পপকৰ্ণ। তো বাছুৰি খোৱাত ব্যস্ত, মোকো দিবা আকৌ। অঁ এয়া মোৰ ন। তাৰপিছত এয়া মই লাই শাকখিনি অলপ বাছি লওঁ, ৰাতিৰ কথা, ক'ত কি আছে নাজানো, তো ভালকৈ বাছি লওঁ। আৰু এয়া পপকৰ্ণ, লাই শাক বাছি পপকৰ্ণ খাই দিম। ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব দেই তাৰপিছত। আৰু মোৰ এইটো প্ৰথম ব্লগ, অলপ নাৰ্ভাছো হৈ আছে, প্ৰথম ব্লগ যিহেতু। আৰু এয়া মোৰ লাই শাক বচা হৈ গ'ল। এতিয়া ভালকৈ এটা এটা পাত দিব লাগিব, ধুই লওঁ। মই তেল দিয়ে দিলোঁ, মাছখিনি এতিয়া মই ভাজি লওঁ। মাছ বহুত কম হয়, আমাৰ পৰিয়াল বহুত সৰু, 3টা মানুহে আমি, সেইকাৰণে আমি 4 পিছ দিছোঁ আৰু মাছ। এই মাছখিনি হৈয়ে গ'ল প্ৰায়। মাছটো কমাই মই ইয়াতে হাঁহখিনি বহাই দিম। আৰু এটা বস্তু দেখাই আছোঁ মই আপোনালোকক, এইটো চাওক, এইটো আমাৰ আলহী। এতিয়া মই মাছ ভজা তেলখিনিতে নহৰু 2ফুটামান দিম আৰু অলপ মেথি দিম, আৰু কেইফুটামান মেথি দিম। মেথি দিলে গোন্ধটো বৰ ধুনীয়া ওলায়। এতিয়া মই দিছোঁ অকণমান হালধি, তাৰপিছত দিছোঁ এয়া নিমখ, বাছ অলপ ঢাকি দিব লাগিব। এতিয়া 2 মিনিটৰ কাৰণে ঢাকন দিম। এতিয়া মই লাৰি দিম। 2 মিনিট হৈ গ'ল, পানীটো নোহোৱা হৈ গ'ল। এতিয়া ইয়াতে পানীটো দি দিম। হৈ গ'ল আমাৰ লাই শাক এতিয়া। উতলিব দিম আৰু মাছখিনি পেলাই দিম। এইটোমান পেলাই দিছোঁ, জলকীয়া দি দিছোঁ খালি। হৈ গ'ল আমাৰ শাক ৰেডি। উতলিব দিওঁ। আৰু এইফালে দেখিছে আমাৰ নিকি আমাৰ ৰেডি। এতিয়া গৰম গৰমকৈ ভাতৰ লগত খোৱাহে কথা। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ফ্ৰেণ্ডছ। আজিলৈ আহিছোঁ, থেংক ইউ।